আজিৰ এই ভিডিঅ'ত ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ড অনলাইন লিংক কৰাৰ কমপ্লিট লাইভ প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ গতিকে আহক প্ৰেক্টিকেলি জানি লওক ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ আপুনি গুগলত টাইপ কৰিব NVSP ডেসক্ৰিপশ্যনত লিংক দিয়া থাকিব NVSP সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো লিংক আহিব nvsp.in প্ৰথম লিংকত ক্লিক কৰিব প্ৰথম লিংকত ক্লিক কৰি দিয়াৰ পিছত ভোটাৰ সাৰ্ভিসৰ অফিচিয়েল ওয়েবসাইটত আপুনি আহি যাব ইয়াতে আপুনি তলপিনি স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে লগইন/ৰেজিষ্টাৰ নামৰ এটা অপচন আছে ইয়াতে ক্লিক কৰি দিব লগইন/ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ইউজাৰ নেম আৰু পাছৱৰ্ড খুজিব যিসকলৰ আগতে ইউজাৰ নেম আৰু পাছৱৰ্ড বনোৱা আছে অৰ্থাৎ NVSP ত একাউণ্ট বনোৱা আছে সেইসকলে ইয়াতে ইউজাৰ নেম পাছৱৰ্ড আৰু ক্যাপচা ফিলআপ কৰি লগইন কৰি ল'ব কিন্তু যিসকলে আগতে NVSP ত একাউণ্ট বনোৱা নাই অৰ্থাৎ ইউজাৰ নেম আৰু পাছৱৰ্ড নাই সেইসকলে ইয়াতে এটা অপচন পাব ডোন্ট হ্যাভ একাউণ্ট ৰেজিষ্টাৰ এজ নিউ ইউজাৰ ইয়াতে ক্লিক কৰি দিব একাউণ্ট বনাবলৈ ঠিক আছে যিসকলৰ একাউণ্ট নাই ডোন্ট হ্যাভ একাউণ্টত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এটা মোবাইল নাম্বাৰ খুজিব ইয়াতে এটা মোবাইল নাম্বাৰ দিব মোবাইল নাম্বাৰটো যাতে লগত থাকে যেহেতু OTP আহিব ইয়াতে মোবাইল নাম্বাৰ আৰু ক্যাপচা ফিলআপ কৰি ইয়াতে সেন্ড OTP ত ক্লিক কৰি দিব সেন্ড OTP ত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি যেটো মোবাইল নাম্বাৰ দিব সেইটো মোবাইল নাম্বাৰত এটা OTP আহিব OTP টো এন্টাৰ OTP ত ফিলআপ কৰি ইয়াতে আপুনি ভেৰিফাই OTP ত ক্লিক কৰি দিব ভেৰিফাই OTP ত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে দুটা অপচন পাব প্ৰথমতে আছে আই হ্যাভ ইপিক নাম্বাৰ আৰু সেকেন্ডটো আছে আই ডোন্ট হ্যাভ ইপিক নাম্বাৰ ইপিক নাম্বাৰ হৈছে আপোনাৰ ভোটাৰ কাৰ্ডৰ যেটো নাম্বাৰ লিখা থাকে সেই নাম্বাৰটো ইপিক নাম্বাৰ বুলি কোৱা হয় ইয়াতে আপুনি প্ৰথম অপচনটো চুজ কৰিব ইয়াতে প্ৰথম অপচনটো চুজ কৰাৰ পিছত আপোনাৰ ভোটাৰ কাৰ্ডত যেটো নম্বৰ আছে ইয়াতে নম্বৰটো ফিলআপ কৰি দিব তাৰ পিছত আপোনাৰ যদি ইমেইল আইডি থাকে দিব পাৰে নিদিলে প্ৰবলেম নাই ঠিক আছে তাৰ পিছত ইয়াতে আপোনাক এটা পাছৱৰ্ড সেট কৰিব লাগিব পাছৱৰ্ডটো আপোনাৰ মিনিমাম 6 ক্যাৰেক্টাৰৰ হ'ব লাগিব ইয়াতে এন্টাৰ পাছৱৰ্ডত এবাৰ টাইপ কৰিব আৰু কনফাৰ্ম পাছৱৰ্ডত এবাৰ টাইপ কৰিব ঠিক আছে পাছৱৰ্ডৰ এক্সাম্পল আপোনালোকে স্ক্ৰিনত চাব পাৰে এটলিষ্ট 6 ক্যাৰেক্টাৰৰ হ'ব লাগিব স্মল লেটাৰ কেপিটেল লেটাৰ @12 এনেকুৱা ধৰণৰ ৰাখিব ঠিক আছে এই গটেখিনি ফিলআপ কৰাৰ পিছত ইয়াতে ৰেজিষ্টাৰত ক্লিক কৰি দিব ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব পাৰে ইউ আৰ ৰেজিষ্টাৰ্ড সাকসেসফুলি আপোনাৰ একাউণ্ট সাকসেসফুলি ক্ৰিয়েট হৈ গ'ল এতিয়া আপুনি হোম পেজত ক্লিক কৰি দিব নাইবা ডাইৰেক্ট ইয়াৰ পৰা আপুনি লগইন কৰিব পাৰে ইয়াতে লগইন কৰিবলৈ মোবাইল নাম্বাৰ নাইবা ইমেইল আইডি টাইপ কৰিব তাৰ পিছত ইয়াতে পাছৱৰ্ড যি ৰাখিছিল ইয়াতে পাছৱৰ্ডটো টাইপ কৰিব তাৰ পিছত ইয়াতে ক্যাপচা যি আছে সেম ফিলআপ কৰিব যদি কেতিয়াবা ক্যাপচা নাহে বা আপুনি বুজি নাপায় ইয়াতে আপুনি ৰিফ্ৰেশত ক্লিক কৰি ক্যাপচাটো ৰিজেনেৰেট কৰিব পাৰিব ঠিক আছে এই গটেখিনি ফিলআপ কৰি ইয়াতে আপুনি লগইনত ক্লিক কৰি দিব লগইন কৰাৰ পিছত ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ ইয়াতে এটা নতুন অপচন পাব ইনফৰমেশন অফ আধাৰ নাম্বাৰ বাই এক্সিস্টিং ইলেক্টৰ্স ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে তলপিনি স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে 6B ফৰ্ম 6B যেটো অপচন আছে এই অপচনত আপুনি ক্লিক কৰি দিব ঠিক আছে ফৰ্ম 6B এটো মনত ৰাখিব 6B ত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে অটোমেটিক ইংলিশ ল্যাঙ্গুৱেজত আহিব বিচাৰিলে ইয়াৰ পৰা আপুনি ল্যাঙ্গুৱেজ চেঞ্জ কৰিব পাৰে ঠিক আছে অসমীয়া দিয়া আছে হিন্দী দিয়া আছে আপুনি যেটো ল্যাঙ্গুৱেজত কমফৰ্টেবল হয় ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব ইয়াতে কিছুমান ডিটেইলছ অটোমেটিক ফিলআপ হৈ আহিব আপুনি ৰেজিষ্টাৰ কৰোতে যেখিনি ডিটেইলছ দিছিল সেইখিনি ডিটেইলছ ইয়াতে অটোমেটিক ফিলআপ হৈ আহিব ঠিক আছে যেখিনি ডিটেইলছ ইয়াতে ব্ল্যাঙ্ক থাকিব সেইখিনি ডিটেইলছ ইয়াতে আপোনাক ফিলআপ কৰিব লাগিব ইয়াতে চাব ষ্টেট এসেম্বলি ফাৰ্স্ট নেম লাষ্ট নেম EPIC নাম্বাৰ এই গটেখিনি ফিলআপ কৰা আছে যেখিনি ইয়াতে মোবাইল নাম্বাৰ আৰু ইমেইল আইডিটো ওহা নাই ইয়াতে মোবাইল নাম্বাৰ আৰু ইমেইল আইডিটো অপচনাল ঠিক আছে আপুনি দিলে দিব নিদিলে কোনো ধৰণৰ প্ৰবলেম নাই আপুনি ইয়াতে দি দিব পাৰে মোবাইল নাম্বাৰ ঠিক আছে নোটিফিকেশনৰ কাৰণে আপোনাৰ যেতিয়া আধাৰ কাৰ্ডৰ লগত ভোটাৰ কাৰ্ড লিংক হ'ব তেতিয়া আপুনি SMS-ৰ জৰিয়তে জানিব পাৰিব বা ইমেইলৰ জৰিয়তে জানিব পাৰিব ঠিক আছে ইয়াতে আপুনি এটা মোবাইল নাম্বাৰ দিব পাৰে আৰু ইয়াতে এটা ইমেইল আইডি যদি আপুনি থাকে ইয়াতে এটা ইমেইল আইডি দিব ঠিক আছে ইয়াতে তলপিনি স্ক্ৰল কৰাৰ পিছত ইয়াতে চাব সিলেক্ট দা এপ্ৰোপ্ৰিয়েট অপচন এইটো হৈছে মেইন অপচন ইয়াতে বাই ডিফল্ট আই হ্যাভ আধাৰ নাম্বাৰ সিলেক্ট কৰা আছে ঠিক আছে যিসকলৰ আধাৰ নাম্বাৰ আছে বা আধাৰ কাৰ্ড আছে এইটো আপুনি সিলেক্ট কৰিব ঠিক আছে কিন্তু যিসকলৰ আধাৰ কাৰ্ড নাই সেই সকলে ইয়াতে অথেন্টিকেট কৰিব পাৰিব আধাৰ কাৰ্ডৰ বাহিৰেও বেলেগ ডকুমেন্টছ দি ঠিক আছে ইয়াতে সেকেন্ড যেটো অপচন আছে আই এম নট এবল টু ফাৰ্নিশ মাই আধাৰ নাম্বাৰ এই অপচনটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে টাইপ অফ ডকুমেন্টছ ইয়াতে বহুখিনি ডকুমেন্টছৰ লিষ্ট আহি যাব মই আপোনালোকক দেখুৱাইছো ইয়াতে চাব পান কাৰ্ড আছে ড্ৰাইভিং লাইসেন্স আছে মনোৰেগা জব কাৰ্ড আছে আপুনি আধাৰ কাৰ্ডৰ বাহিৰেও বেলেগ ডকুমেন্টছ ব্যৱহাৰ কৰি ইয়াতে আপুনি অথেন্টিকেট কৰিব পাৰিব ঠিক আছে মোৰ যেহেতু আধাৰ কাৰ্ড আছে আৰু আধাৰ নম্বৰ আছে গতিকে মই প্ৰথম অপচনটো চুজ কৰিম মই আপোনালোকক ৰেকমেন্ডেড কৰিম যে প্ৰথম অপচনটো চুজ কৰিব যেহেতু সকলোৰে আধাৰ কাৰ্ড আছে বৰ্তমান আৰু আমি আধাৰ কাৰ্ডৰ লগত যেহেতু ভোটাৰ কাৰ্ড লিংক কৰিম গতিকে প্ৰথম অপচনটো আপুনি চুজ ৰাখিব ঠিক আছে
প্ৰথম অপশ্যনটো চুজ ৰখাৰ পিছত ইয়াতে আপোনাৰ যিটো আধাৰ কাৰ্ড নম্বৰ আছে ইয়াতে আধাৰ কাৰ্ড নম্বৰটো ফিল আপ কৰি দিব আধাৰ কাৰ্ড নম্বৰ আপোনাৰ আধাৰ কাৰ্ডত পাব ঠিক আছে 12 ডিজিটৰ হ'ব তাৰপিছত আপুনি যিটো ঠাইৰ পৰা এপ্লাই কৰি আছে ইয়াতে ঠাইটোৰ নাম লিখি দিব তাৰপিছত ইয়াতে ডেট অটোমেটিক আহি গৈছে ইয়াতে আপুনি চাব পাৰে তাৰপিছত ইয়াতে ক্যাপচা যি আছে এইটো বক্সত সেম ফিল আপ কৰি দিব যদি ক্যাপচা নাহি ইয়াতে আপুনি ৰিফ্ৰেছ কৰি ক্যাপচাটো চেঞ্জ কৰিব পাৰিব বা ৰিজনেট কৰিব পাৰিব এই গডেখিনি ফিল আপ কৰাৰ পিছত ইয়াতে আপুনি প্ৰিভিউত ক্লিক কৰি দিব প্ৰিভিউত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব পাৰে গডেখিনি ডিটেইলছ আহি গৈছে ইয়াতে আপোনাৰ গডেখিনি ডিটেইলছ যদি ঠিক ঠাক থাকে ইয়াতে আপুনি ডাইৰেক্ট সাবমিটত ক্লিক কৰি দিব আৰু আপুনি যদি ভাবে কিবা মিস্টেক আছে ইয়াতে আপুনি ব্যাক গৈ কাৰেকশন কৰিব পাৰিব ঠিক আছে মোৰ যেহেতু ঠিক ঠাক আছে গতিকে মই ইয়াতে সাবমিটত ক্লিক কৰি দিছো সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব পাৰে থ্যাংক ইউ ফৰ সাবমিটিং ফৰ্ম অন এনভিএছপি ইয়োৰ ফৰ্ম ৰেফাৰেন্স আইডি ইজ ইমান ইয়াতে এটা ৰেফাৰেন্স আইডি স্নেট হ'ব আপুনি ৰেফাৰেন্স আইডিটো কপি কৰি ল'ব এনেদৰে নাইবা এইটো আপুনি কতবা লিখি ৰাখিব পাৰে ঠিক আছে এতিয়া আপুনি বিচাৰিলে ইয়াতে আপুনি ট্ৰেক ষ্টেটাছত ক্লিক কৰি এতিয়া আপুনি ষ্টেটাছ চেক কৰিব পাৰিব যে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো সাবমিট হৈছে নাই ঠিক আছে ইয়াতে আপুনি ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিব ষ্টেটাছ চেক কৰিবলৈ ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ৰেফাৰেন্স আইডি নাম্বাৰটো খুজিব অলপ আগতে আপুনি যেটো ৰেফাৰেন্স আইডি নম্বৰ পাইছে ইয়াতে আপুনি টাইপ কৰি দিব নাইবা আপুনি পেষ্ট কৰি দিব যদি কপি কৰিছে আৰু ৰেফাৰেন্স আইডিটো টাইপ কৰি ইয়াতে ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিব ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এনেকুৱা ধৰণৰ এপ্লিকেশ্যন ষ্টেটাছ শো কৰিব কিন্তু মই ইয়াতে ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব ৰেকৰ্ড নট ফাউণ্ড বুলি দেখুৱাইছে যেহেতু আজিয়ে ষ্টাৰ্ট হৈছে ভালকে সাৰ্ভাৰটো কাম কৰা নাই ইয়াতে অলপ প্ৰবলেম চলি আছে সেই কাৰণে এনেকুৱা ধৰণৰ প্ৰবলেম দেখুৱাব পাৰে আপোনাৰো ঠিক আছে লাহে লাহে এটো প্ৰবলেম ঠিক হৈ যাব গতিকে আজিৰ ভিডিঅ'ত এইখিনি আছিল কিবা যদি প্ৰবলেম হয় নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাব ধন্যবাদ